বন্ধন বেংকে হাঁহি বিৰিঙাইছে শ শ নিবনুৱাৰ মুখত। বন্ধনৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে শ শ নিবনুৱা। নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10 জনকো দিছে কৰ্মসংস্থাপন। হয়, বন্ধন বেংকে এতিয়া আশাৰ ৰেঙনি কঢ়িয়াই আনিছে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে। বন্ধন বেংকৰ বাবে এতিয়া হাঁহি বিৰিঙিছে নিবনুৱাৰ মুখত। ৰাজ্যৰ আন প্ৰান্তৰ লগতে লংকাৰ শ শ পৰিয়াল উপকৃত হৈছে বন্ধন বেংকৰ পৰা। লংকাৰ লাকি মালাকাৰ নামৰ এই মহিলাগৰাকীও বন্ধন বেংকৰ পৰা যথেষ্ট উপকৃত হৈছে। লংকা বন্ধন বেংকৰ পৰা ঋণ লৈ ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছিল লাকি মালাকাৰ আৰু তেওঁৰ স্বামীয়ে। জয়গুৰু এলুমিনিয়াম হাউচ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান এতিয়া লংকাৰ বাবে চিনাকি নাম, কিয়নো বন্ধনৰ ঋণৰ সদ্ব্যৱহাৰ কৰি যথেষ্ট উন্নতি কৰিছে মালাকাৰ দম্পতীয়ে। নিজে স্বাৱলম্বী হোৱাৰ লগতে 15 জন নিবনুৱাক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে তেওঁলোক। সেয়ে আজি তেওঁলোক যথেষ্ট সুখী হৈ ধন্যবাদ জনালে বন্ধন বেংকক। নমস্কাৰ, মোৰ নাম লক্ষী মালাকাৰ। মই 2008 চনত বন্ধনৰ পৰা লোন লৈছিলোঁ। একো কৰিব লগা একোৱেই নাছিলে। তেতিয়া কেনেকৈ চলিম সেইটো কাৰণে মই লোন লৈ পেলাই দোকানটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া মই 3 লাখ টকাৰ লোন চলাই আছোঁ। ক'ত এতিয়া চলি আছে আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠান কেনেকুৱা? ব্যৱসায় বহুত ভাল চলি আছে। মোৰ লংকাত চলি আছে, হোজাই চলি আছে, তাৰপিছত নগাঁৱতো চলি আছে কাম। তাৰপিছত আমাৰ কি কয় এইটো কি জেগা মাইবং চলি আছে, জেগাই জেগাই কাম চলি আছে। আকৌ উমৰাংচুও চলি আছে কাম। তাৰপিছত আমাৰ লংকাৰো চলি আছে, লংকা, কাৰিখানা, তাৰপিছত এইটো কি চাম্বাৰী, তাৰপিছত আপোনাৰ ইছলাম বস্তি এইবিলাকত চলি আছে। আমি বন্ধনৰ পৰা লৈছোঁ। লংকা বন্ধনৰ পৰা লৈছোঁ। হয়, লংকা ব্ৰাঞ্চৰ। কিবা এনে অসুবিধা হৈছে? নাই, কোনো অসুবিধা হোৱা নাই। নাই, কোনো অসুবিধা হোৱা নাই। মই ভাল কৰিয়ে লোনটো লৈছোঁ। ছাৰতো বহুত যথেষ্ট সহায় কৰিছে। আমাৰ কিস্তি দিওঁতো একো প্ৰব্লেম হোৱা নাই। আগৰ লোৱাৰ আৰু ইচ্ছা আছে। মই 5 লাখলৈকে লোন লোৱাৰ ইচ্ছা আছে। কিমানজনে কাম কৰে আপোনাৰ ইয়াত? 15 জন ষ্টাফ আছে। হয়, বন্ধনে আপোনাক সহায় কৰিছে আৰু ইয়াৰ লগত বহুত সহায় কৰিছে। বন্ধন নহ'লে নোখোৱাকৈ মৰিব আছিলোঁ। হয়, বন্ধনে যদি লোনটো নাপালোঁ হয় কেনেকৈ চলিলোঁ হয়? ব্যৱসায় চলি আছে, পৰিয়ালো হয়, ব্যৱসায়ো চলি আছে, পৰিয়ালো চলি আছে, চব ভাল কৰি চলি আছে। ষ্টাফকেইটাও চলাই আছোঁ। 15টাকৈ পৰিয়াল চলাই আছে? হয়, 15টাকৈ পৰিয়ালো চলি আছে। আমাৰ ইয়াৰ পৰা কাম কৰি পেলাই যিটো ব্যৱহাৰ কৰি পেলাই আমাৰ কামকেইটা হৈ আছে তাৰ পৰাই আমি চলাই আছোঁ ষ্টাফকেইটা। ইপিনে লংকাৰ বামুণগাঁৱৰ বাসু দেৱনাথেও বন্ধনৰ পৰা ঋণ লৈ আৰম্ভ কৰিছিল এখন সৰু দোকান। আজিৰ দিনত সেই দোকানখনৰে যথেষ্ট উন্নতি কৰাৰ লগতে সুন্দৰকৈ পৰিয়াল পোহপাল দিছে বাসু দেৱনাথে। 2015 চনত 5,000। হয় ছাৰ, এতিয়া বৰ্তমান 3 লাখৰ। নাই, ভালেই। আমি মাহত 16,630 টকাকৈ দি আছোঁ মাহিলী 30 তাৰিখে। এতিয়ালৈকে 4 গৈছে, 4 মাহ চলি যায়। তাৰপাছত লোৱাৰ পাছত যেতিয়া পইচা এমাউণ্টটো অলপ বেছি লাগে তেতিয়া 3 লাখ লৈছোঁ। লোৱাৰ পাছত এতিয়া দোকান ভাল চলি আছে আৰু আমি মাহিলী হিচাপে আকৌ যাই দি আছোঁ পইচা। পায় সেইটোতো আৰু খৰচ কি, আৰু যেনেকৈ এপ্লাই কৰিব লাগে সেই টাইমমতে আকৌ দি আছে। অসুবিধা আৰু পোৱা নাই একো। নিউজ ডেস্ক ৰিপৰ্ট, ডবকা লাইভ।